Hello everyone. আজি আকৌ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি গৈ আছো আমাৰ গাঁৱৰ ঘৰলৈ। বিহুত যাব নোৱাৰিলো, হেহে আজি গৈ আছো। প্ৰত্যেকটি বিহুতে আমি গাঁৱৰ ঘৰলৈ এপাক হলেও যাওঁ। ঘৰৰ সকলোবোৰ মানুহে আছে। ভাইটিয়ে গাড়ী চলাই আছে। এয়া তাৰ পিছত বাকিখিনি পিছফালে বহি আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যিসকল নতুন তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। হাৰমতি বজাৰ আজি দেওবাৰে হাৰমতি বজাৰত বহুত ভিৰ হয়। ইয়াত বেলেগ ঠাইৰ মানুহ আহে বজাৰ কৰিবলৈ। অৰুণাচলৰ একেবাৰে সীমামূৰীয়া ঠাই হয়। অসম আৰু অৰুণাচলৰ সীমাত আছে হাৰমতি। দেওবাৰে যথেষ্ট ভিৰ হয় ইয়াত অৰুণাচলৰ পৰা মানুহ আহে বজাৰ কৰিবলৈ। অৰুণাচল অসমৰ সীমামূৰীয়া ঠাই হোৱাৰ কাৰণে বজাৰখনত যথেষ্ট ভিৰ দেখা যায়। এতিয়া বান্দৰদুৱা পালোহি আহি পেলাই। বান্দৰদুৱাৰ পৰা ইটানগৰলৈ যায়। ইয়াতে গেট আছে, আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব। এইফালে অৰুণাচলৰ ৰাজধানী ইটানগৰলৈ যায়। এইটো ৰাস্তা। নাৰায়ণপুৰ পোৱাৰ আগতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাওঁহাতেদি কিছুদূৰ সোমাই আহিলে এটা বুদ্ধিষ্ট টেম্পল পোৱা যায়। আগতে অহা নাছিলোঁ ইয়ালৈ। ঘৰৰ সকলোৱে ক'লে, বাকীবিলাকক ক'লে যে এবাৰ চাই আহোঁ বুলি, সেয়েহে আহিলোঁ। আপোনালোককো দেখুৱাইছোঁ ৰ'ব। ইয়াতে ফলক এখন আছে। ইয়াত মন্দিৰটো বনোৱাৰ সময়ত কোনে কেনেকৈ বৰঙণি দিছিলে, ডনেশ্যন কেনেকৈ দি পেলাই মন্দিৰটো বনাইছিলে, তাৰ বিষয়ে কিছু বিৱৰণ দিয়া আছে। আপোনালোকে চাব পাৰিব। মন্দিৰ চোৱা হৈ গ'ল। এতিয়া আপোনালোকে মন্দিৰৰ কাষৰ কিছু দৃশ্য চাওক। আৰু অলপ সময় পাছত আমি নাৰায়ণপুৰ পামগৈ। তাৰপিছত আমি গুচি যাম সোঁফালে। বাওঁফালেদি বিপুৰীয়ালৈ যায়, আপোনালোকক দেখুৱাম বাৰু। আৰু এইফালে বিপুৰীয়ালৈ যায়।
এতিয়া আমি ধলপুৰ পালোহি ধলপুৰৰ পৰা এতিয়া আমি সোঁহাতে সোমাই যাম শিমলুগুৰিলৈ কিমান ইয়াৰ পৰা 8 আজি সানগ্লাসযোৰ পিন্ধি আছো ৰ'দটো বহুত চুকাকে দিছে সেইকাৰণে সানগ্লাসযোৰ পিন্ধি থাকিবলগীয়া হৈছে আৰু এতিয়া আমি গাঁৱৰ একেবাৰে ৰাস্তাত পালোহি আহি পেলাই গাঁও সোমালোহি আৰু এতিয়া চেঁচা দলঙৰ ওপৰত আছো এই দলংখন নতুনকৈ বনাইছে কিছুদিন হৈছে মুকলি কৰি দিয়া আগতে দলংখন নাছিল যাতায়াতৰ কিছু অসুবিধা আছিলে তথাপিতো মানুহবোৰ তেনেকৈ অহা যোৱা কৰিছিলে এতিয়া দলংখন হোৱাৰ পৰা বহুত সুবিধা হৈছে গাড়ী আগতে আনিবলৈ অসুবিধা আছিলে গাড়ী আনিলে আমি বেলেগ এটা ৰাস্তা দি আহিছিলোঁ আগতে এইটো অলপ আগেদি সোমাই যাব লাগে এতিয়া এফালে চমু হয় আগতকৈ বহুতখিনি সুবিধা হৈছে এয়া ঘৰ আহি পালোহি লগ পাই আছোঁ আপোনালোকক ৰ'ব আহা 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 নামি আহা আমাৰ ছোৱালী আজি খুব ফূৰ্তি ইয়াত আহিলে তাই খুব খেলিবলৈ পায় এনেকুৱা পৰিৱেশ নাপায় যে টাউনত সেইকাৰণে ইয়াত আহিলে খুব ফূৰ্তি কৰে যোৱা এবাৰ জঁপিয়াই লোৱাগে যোৱা এনেকুৱা চান্স নাপাবা আৰু যোৱা খুব ভাল লাগে ল'ৰালিৰ দিনৰ কথাবোৰ মনত পৰি যায় আমি আগতে খেলিছিলোঁ তেনেকৈ খুব ফূৰ্তি ফাৰ্তা কৰিছিলোঁ ভাইটি আজিকালি এৰিছে বাৰু এইবিলাক খেলিবলৈ কিন্তু মই এৰি দিয়া নাই মই এইবিলাক ফূৰ্তি ফাৰ্তা পূৰা কৰি থাকোঁ ইয়াতে আমাৰ পৰিয়ালৰ 2-এজন মানুহ বহি আছে ইয়াতে আমাৰ দদাইদেউ হয় ইয়াতে আছে আৰু এয়া মানুহজনী বহি আছে তেখেতক হিচাপত নল'ব বাৰু আৰু আমাৰ খুৰী হয় আৰু এইফালে আমাৰ খুৰী এইফালে এই আমাৰ খুৰী হয় দেই খুৰাক বিচাৰিব লাগিব এতিয়া কোনফালে আছে জানো অঁ তামোল পাৰিবলৈ গৈছে বোলে খুৰাই কৈছে তামোল অলপ দি পঠিয়াম বুলি এই তামোল পাৰিব গৈছে দেখুৱাম বাৰু আপোনালোকক চাই থাকক এয়া আমাৰ দদাই মোৰ দেউতা সৰু ভাই হয় কিবা কাম কৰি আছিলে বোলে তামোল পাৰিবলৈ গৈছিলে এইটো তামোল পাৰি আহি পেলাই পাইছেহিয়ে তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাকী যিখিনি থাকি গ'ল অন্য এটি ভিডিঅ'ত আপোনালোকক আগলৈ আগবঢ়াই দিম তেতিয়ালৈকে বাই বাই